মামা তোর কাছে বসুন যাব লগা হল এই যেটা বনাবা খাতে যাব লগা হল তেতিয়া এনে কই চাইছে তোর পঞ্চমতি বনত থাকি এই যেটা পঞ্চমতি বনত থাকি তার মাস্টার এই পঞ্চমতি বনৰ পৰা ৰাৱণৰ দাই হিতাক হৰণ কৰি লৈ নিহে লংকা ৰাজ্য হল হে বনত থৈ দিলে এই বনত থৈ দিলে এইফালে প্ৰফুৰামে কৰিছে কি হিতাক বিচাৰি অনেক বান্দৰ দফা দিকে পঠাই দিয়া হল আচ্ছা সকলো
নাপায় পুনৰ ৰামৰ ওচৰলৈ ভেলতা ভেলিকে গুচি আহিল অতমুখীয়াকে গুচি আহিল নাপি কি কৰিব কেতিয়া তাৰ পাছত প্ৰভুৰামে যি ঘৰখনত মাত্ৰ গালে মাতক দিয়া অ আছো দেৱ দেৱ মহাদেৱ নীল গ্ৰীব পাতৰ বৃষ্টি হৰং দেৱ শংকৰ নমো নম নম বুলি হেন্দেলং পেন্দেলং ৰিঙ টিক টায়াৰ বল কণ বায়ুঘণ্টাই নমো নম আচ্ছা তুমি ওলাই আহিলে কা খোৱা কৰিছা আচ্ছা তুমি ওলাই আহি প্ৰথমে কা সেৱা কৰিলা মই প্ৰথমে ভগৱানক সেৱা কৰিছো কা সেৱা কৰিছ ভগৱানক মই সেৱা কৰিছো আচ্ছা তুমি কা সেৱা কৰিছা মই আহিয়ে মই মোৰ বুঢ়া চাইকেলখন সেৱা কৰিছো আরে তোমার কথা হাসিনা আচ্ছা তুমি ওলাই আহিলে তোমাৰ বুঢ়া সেৱা কৰিছো কিয় কৰিছা তুমিনো ভগৱানক আহিয়ে কি কৰিব সেৱা কৰিলা ভগৱানে তোমাক কি কৰি দিব আরে ভগৱান আমাক চলাই মেলি ৰাখিছে চলে মিলে ৰাখছি পৰিস্থিতি কৰি চাইছে দৃষ্টি কৰি চাইছে সেইকাৰণে মই প্ৰথমে ওলাই ভগৱানক সেৱা কৰিছো মোকো চাইকেলখনে নানান জেগাত নিছি নানান ঠাই দেখুৱাইছি নানান অচিনাকি জেগাবিলাকত চা-চিনাকি পৰিচয় কৰাই দিছে সেইকাৰণে মই ডাইৰেক্ট আহিয়ে চাইকেলখনক সেৱা জনাইছো আচ্ছা আজি প্ৰথমে তোমাৰ চাইকেলখনক তুমি কি বুলি সেৱা জনাইছা মই ভৰি দি সেৱা কৰিছো হেণ্ডেল তাৰমানে কি মোৰ চাইকেলৰ হেণ্ডেলডাল যে কথা চিনি নাযায় আৰু পেডেল দিবাত কত অলে নাযায় হেণ্ডেলং আচ্ছা তাৰপিছত তুমি কৈছা ৰিঙতি পকাই আৰু কাউণ্টত তিনি ভগকা একেলগে সাংৰিছো কিয় হাংগে মাৰে গাইছি ৰিংকিনে জেকচাত চিনি নাযায় নাযায় একটো কত ফাটি নাযায় একটো কত ফুটি নাযায় সেইকাৰণে আয়ামে কৈছো ৰিঙত দিব তৈয়াৰ বল কোনো কথা কৈছো চাইকেলত তেলে অভাৰ হৈছে ফ্ৰেকচাৰ লাগলি যাতে চাইকেলৰ বলখন বিলাক ৰাস্তাত অলি নপৰা সেইকাৰণে কৈছা বল অকণ আৰু বায়ু বায়ু মানে হাৱাখিনি মানে চাইকেলত যদি কাম নাথকে হাৱা নাথকে অ এখন চাইকেল চলে কিবা লাভ আছে ওজা আপনার বেয়া ৰাস্তা অ কিলো ৰাস্তা হৈ যা চাকাটো ঠেক 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 ঠেলি যায় আৰু যা বহুত কৈছা যে ঘন্টাই নবনাব এইটো কিন্তু আচল বস্তু ওজা আসল বস্তু ঘণ্টা নহ'লে চাইকেল নষ্ট যায় আৰু মতে চৰকাৰে লাগে যদি ঘণ্টা নহয় চাইকেল বাটি দি চলে যোৱা মই তো হয়তো চলাই দিছো যদি কিবা কাৰণত পুলিচে লাগাল পায় পুলিচে লাগাল বা ট্ৰাফিকে লাগাল পায় তোমাৰ পিঠি কুবে মোৰ পিছে কি হৈ চলিছা পুলিচ ট্ৰাফিকৰ একশন তাৰমানে কি টিৰিং টিৰিং বাটৰ চলি পাহাৰ ও তাৰমানে কি বেলটো আৰু চোৱা কোৱা এইবোৰ প্ৰফুৰামে কৰিছে কি বীৰ হনুমানক মাত্ৰ কালে নাটাকা অ ৰাস্তা হনুমান হুকুকু অ হনুমান হুকুকু কি হ'ল হুকুকু অ হনুমান মই হনুমানক চিত্ৰ কি হ'ল হুকুকু নাচকা হনুমান হৈছো কি হনুমান এই বান্দৰে মানুহটোৰে কথা কয় নেকি হুকুকু হুকুকুৱে নহয় তেওঁ নৰবান্ধ মানুহৰ দৰে মাতি কথা ক'ব পাৰে আচ্ছা মাতা ভাতেই ভাত অ চা হনুমান ৰাহু মাতা অ মোক কি কাৰণে মাতিলা মোৰ সেৱা গ্ৰহণ কৰিলা কথা আছা মোক কি কাৰণে মাতিলা মই তো কিয় মাতিছো জানো 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 কিয় মাতিছো ক'ব নোৱাৰো জানা বোলে মাতাটো জানো কি কাৰণে হৈছে কাৰণটো নাজানো আচ্ছা কাৰণটো শুনি ল কোৱা এতিয়া ৰাৱণ যায় সি তাক চুৰু কৰি নিছে এই বছৰ তই শুনিছ নে নাই নুনা নহয় মই গম পাইছো তই শুনিছ হয় শুনি তই হাত হাতে বহি আছ তোমাৰ পাৰ্মিশ্যন নাপালে আমি যাম ক'ত তোমাৰ পাৰ্মিশ্যন পালে মই যিকোনো কাম কৰি তাড়াতাড়ি ইমিডিয়েট তৎক্ষণাত এতিয়া জাষ্ট নাও কৰিব পাৰি কি কৰিব লাগে কি কৰিব লাগে এতিয়া তই নকৰা ৰাজ্য হওক এতিয়া বিচাৰি যাব লাগে হ'ব কোনো কথা নাই ন' প্ৰব্লেম এইবোৰ কোৱাৰ লগে লগে হনুমানে কৰিছে কি প্ৰভুৰা মোক প্ৰণাম জনাইছে ৰাৱণ নামত স্মৰণ কৰিছে যে জানি ফেংচৰ উঠা কৈভাং অনিভাং শিৰসা দিয়া হিৰচা বস্তু দিছা প্ৰণামোষ্টাংগ ইৰিত এইবোৰ হোৱা জনাই হনুমানে কৰিছে কি হনুমানে ওপৰলৈ এই জাষ্ট কৰিছে ডাক্তৰ হনুমানে কৈ যায় আছে
ভালকে তুমি পাতে মিলে খাওয়া পাইছি এতিয়া দিব খান্দা মই কৈছি যাই যাই মই কৈছি গৰিবৰ কি বেয়া কথা কৈছি কি ভাল কথাটো কৈছা এই জৰুৰীতে হৈছে আকে হৈছে আকৌ বেয়া নাই কন্টিনিউ ডেন্সতে গৈছে কন্টিনিউ ডেন্স নহয় এই কন্টিনিউ ডেন্স আহিকে গৈছি আকৌ চাইছা হনুমানে লংকা ৰাজ্যৰ অশোক পুৰুষ হনুমান উপস্থিত হয় হনুমানে মনে মনে হাগে উপস্থিত হয় হনুমানে মনে মনে হাগে হনুমানে মনে মনে হাগে নহয় হনুমানে মনে মনে ভাবে ভুল হব পাৰে মানুহ মাত্ৰে ভুল মুনি নাম চামতি ভ্ৰম বৰ বৰ মুনিৰ সমাপক্ষে ভুল হয় খাৰখ জিভা তাতে আৰু বাঘৰ কথা নাকৰ মেণ্টেল ভাতে নাকৰ মেণ্টেল দিব লগা কেলে আনিছে তোমাক আপুনি ভুল কৰিব মই সত্য কথা কি নহলে এনে ভাবি নেকি হনুমান বলে তো আরে চোর গীতা বাসে কো নাই কো খুশি কো নাই কো মই তো আপো नहीं जानेगा वो नहीं जानेगा वो हिंदी कोसे बोल नहीं एक्सेप्ट कोसे हिंदी कोसे हनुमान बोले तो करे चोर को गीता बासे को নাই কো খুশি কো নাই কো মই তো আপো সমুদ্র বনাই এটা খবৰ লব লাগিলে কাৰোবাৰ মুখৰ পৰা শুনিব লাগিব নহলে বিচাৰি খাব লাগিব এই মানে হনুমানে কৰিছে কি চাৰিও পিনে ভালাং ভলুম পালাং কৰি এনেকৈ চাই চাই দেখিলে কিছু দূৰত বনৰ মাজত মনৰ দুখত স্বামীৰ শোকত আই সীতাক ভূমিকা কি বহি আছে হনুমানে কৰিছে কি কৰিছে আলসুল কই সীতাৰ অস্ত্ৰ বিহি দিছে সীতাৰ পৰা সকলো খবৰ লৈছি আৰু প্ৰভু ৰামৰ খবৰ আহিতা ধুনীয়াকে দিছি এই যেতিয়া প্ৰভু ৰামৰ খবৰ আহিতাই কালে হাজাৰে গিৰাগৰ সমাজটো ধন্যাগৰ কল লগে লগে ফোন মাৰি থাকে মিসকল দিয়ে থাকে যে মুখা মুখি পাইছে ধন্যাগৰ মনটো আনন্দতে নাচি আনন্দ কৰি সেই জায়গাত বহি আছে এইফালে হনুমানে মনে চিন্তা কৰে হনুমানে বোলে মই ভালো আইভাৰ বহুত টাইম আরে মই কথা ও খাবা কোন ভোক লাগছে আর তুমি জাংকক মাইকো লগত নেলো ওর তুমি মাইরে লগত কি আনো চলি মাকা দে ওই গলাই দিবি দে আহার পুরু দে তুই কি আহার বিসি জাংকক জামা হাবি ঠিক করে তুমি ও আর আছে আচ্ছা মই তো হনুমা পাইছো রাবণ রজার মধুফল নামে এখন ধুনিয়া বাগান আছে তুই কি মই এই মধুফল বাগানলে যা সেটা তুমি মই বকা বকা ফল পাও সেটা ফরাই পেট উনতে খাওয়া পারি এই হনুমা কইছে কি কৰিছে এই তাৰ সৰপা সব কৰি মধুফল বাগানত কৰিছে পুৰি দিছিলে মধুফল বাগান হনুমানে বোলে বেলে ঠোগা বাগান কি লাইনক লাইনে ফরেস্টৰ গাছ যোৱা দিছে আরে গছটো ফলবিলা জমজৰিবাদি পকি আছে ইমান বেয়া ফলছে কলেতে পকিছে কুম্বাই জানা মানুহ গাছ দিছি আরে গছৰ পৰা তুলে গাছ দিব নাকি ফলবিলা কাকাৰে পকিলে কিয়া আরে কলেতে ধৰিছে কলেতে পকিছে হ'ব পাৰে মই চাই দেখি লাভ নাই আরে কিছুমান ফল মই বেলতে যাম এই ভাবে হনুমান কৰিছে কি মৰু ফল বাগানৰ মাজলে সোমাই গৈছে সোমাই চাই যিবিলাক পকা পকা ফল আছে চিঙি আনি আৰু গছবিলাক ভাঙি চিঙি চূৰ্ণ বিচূৰ্ণ কৰিছে গছবিলাক উঘলিছে আগটো তলমুৱা গছটো বাংলা কৰি চাইটো ধান কৰি পিটিছে এই অৱস্থা কৰি এই মধুফল বাগান